সকলোকে নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডু সায়েন্স স্কুলি অসমলৈ। আমি সকলোৱে জানো যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন 5 ছেপ্টেম্বৰ তাৰিখটো প্ৰতি বছৰে ভাৰতবৰ্ষত শিক্ষক দিৱস ৰূপে উদযাপন কৰি অহা হৈছে। কিন্তু কেতিয়াৰ পৰা আৰু কি পৰিস্থিতিত এই 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস ৰূপে উদযাপন কৰিবলৈ লোৱা হ'ল? আচলতে ইয়াৰ অন্তৰালত এটি সৰু কাহিনী লুকাই আছে। এই সকলোবোৰ কথা আমি জানিম। লগতে এই ভিডিঅ'টোত আমি আলোচনা কৰিম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনৰ কেইটামান বিশেষ আকৰ্ষণীয় তথ্য। দৰ্শকসকল, আপোনালোকে জানেনে যে যিজন সৰ্বপল্লী ৰাধাকৃষ্ণনক আমি এজন মহান দাৰ্শনিক তথা শিক্ষাবিদ বুলি জানো, তেখেতৰ কিন্তু প্ৰথম পছন্দ দৰ্শন নাছিল। তেখেতৰ প্ৰথম পছন্দ আছিল গণিতহে। আনহাতে ভাৰতৰত্ন বঁটাপ্ৰাপক এইজন মহান ব্যক্তি 27 বাৰকৈ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। তাৰে 16 বাৰ সাহিত্যৰ নোবেল বঁটাৰ বাবে আৰু 11 বাৰকৈ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। আৰু তেখেতৰ প্ৰকৃত নাম আছিল সৰ্বেপল্লী ৰাধাকৃষ্ণায়া, কিন্তু পিছলৈহে তেওঁৰ নামটো সৰ্বপল্লী ৰাধাকৃষ্ণন ৰূপে প্ৰচলিত হৈছিলগৈ। থোৰতে তেখেতৰ জীৱনপঞ্জী এনেধৰণৰ যে ভাৰতৰ এইজন মহান মনীষীৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ থিৰুতানি অঞ্চলত। কিন্তু তেওঁৰ পিতৃ মাতৃ আছিল অন্ধ্ৰপ্ৰদেশৰ নেলুৰ জিলাৰ সৰ্বেপল্লী গাঁৱৰ, আৰু যাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ নামৰ লগত সৰ্বপল্লী শব্দটো সংযুক্ত হৈ থাকে। আৰু 1903 চনত 14 বছৰ বয়সত তেওঁৰ দূৰ সম্পৰ্কীয় ভগ্নী শিৱাকামুৰ পানী গ্ৰহণ কৰিছিল। পাছলৈ তেওঁ 1904 চনত মাদ্ৰাছ খ্ৰীষ্টিয়ান কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু 1906 চনত সেই কলেজৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। আৰু তেখেত আছিল ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আৰু পিছলৈ হৈছিলগৈ ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি। গতিকে এতিয়া চাওঁ ভাৰতৰ এইজন মহান ব্যক্তিৰ জীৱনৰ কেইটামান বিশেষ আকৰ্ষণীয় তথ্য। আমি প্ৰথমেই চাওঁ যে কি কাৰণে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখটো ভাৰতবৰ্ষত শিক্ষক দিৱস ৰূপে পালন কৰা হয়। আচলতে যেতিয়া 1962 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল, তেতিয়া তেওঁৰ কেইজনমান ছাত্ৰই তেওঁৰ জন্মদিন 5 ছেপ্টেম্বৰ তাৰিখটো বিশেষভাৱে উদযাপন কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল। কিন্তু তেতিয়া তেখেতে তেওঁৰ ছাত্ৰকেইজনক কৈছিল যে এই দিনটো শিক্ষক দিৱস ৰূপেহে উদযাপন কৰিলে বেছি ভাল হ'ব, কাৰণ তেতিয়াহে সমাজ তথা দেশৰ প্ৰতি শিক্ষকসকলৰ অমূল্য অৱদানক আমি স্বীকৃতি দিব পাৰিম। আৰু তেতিয়াৰ পৰাই অৰ্থাৎ 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখৰ পৰাই প্ৰতি বছৰে ভাৰতবৰ্ষত এই দিনটো শিক্ষক দিৱস ৰূপে উদযাপন কৰি অহা হৈছে। দ্বিতীয় কথা, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁৰ সমগ্ৰ শিক্ষা জীৱনত স্কলাৰশ্বিপ অৰ্থাৎ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে মই ভিডিঅ'টোৰ আৰম্ভণিতে উল্লেখ কৰিছিলোঁ যে মহান দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দৰ্শন বিষয়টো প্ৰথম পছন্দ নাছিল। তেখেতৰ ৰাপ আছিল গণিতৰ প্ৰতিহে, আৰু সেয়ে তেওঁ গণিতহে অধ্যয়ন কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ এজন সম্পৰ্কীয় ভাতৃয়ে তেওঁৰ স্নাতক ডিগ্ৰী লোৱাৰ পিছত তেওঁৰ দৰ্শনৰ কিতাপসমূহ সৰ্বপল্লী ৰাধাকৃষ্ণনকে দি দিছিল, আৰু পৰিয়ালৰ কিছু আৰ্থিক প্ৰতিবন্ধকতাৰ বাবে তেওঁ দৰ্শনকে পঢ়াৰ মন মেলিলে আৰু শেষলৈ হৈ পৰিল এজন বিখ্যাত দাৰ্শনিক। তেখেতে 1931 চনৰ পৰা 1936 চনলৈ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু 1939 চনৰ পৰা 1948 চনলৈ বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ উপাচাৰ্য ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু পিছত 1953 চনৰ পৰা 1962 চনলৈ দিল্লী বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ মাজতে 1931 চনত সেই সময়ৰ ব্ৰিটিছ চৰকাৰে তেওঁক নাইটহুড উপাধিৰে সন্মানিত কৰিছিল। ইয়াৰ মাজতে উল্লেখ কৰিব লাগিব যে যেতিয়া তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল, তেতিয়া তেওঁৰ মাহিলী বেতন আছিল 10,000 টকা, কিন্তু তেখেতে গ্ৰহণ কৰিছিল মাত্ৰ 2,500 টকাহে। ইয়াৰ বাকী থকা টকাখিনি তেওঁ প্ৰতি মাহতে প্ৰাইম মিনিষ্টাৰ্ছ নেশ্যনেল ৰিলিফ ফাণ্ডলৈ দান হিচাপে আগবঢ়াইছিল, যাৰ যোগেদি আমি তেখেতৰ মহানতাৰ উমান পাব পাৰোঁ। আনহাতে ভাৰতৰ উপৰাষ্ট্ৰপতি হোৱাৰ আগেয়ে 1949 চনৰ পৰা 1952 চনলৈ তেওঁ সেই সময়ৰ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰিছিল। আৰু 1954 চনত ভাৰত চৰকাৰে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰে তেখেতক সন্মানিত কৰিছিল। ইয়াৰ লগতে 1963 চনত তেখেতৰ দৰ্শন আৰু শিক্ষাৰ প্ৰতি থকা অৱদানৰ বাবে ব্ৰিটিছ চৰকাৰে তেখেতক বিশেষ সন্মানেৰে সন্মানিত কৰিছিল। আৰু 1968 চনত তেখেতে সাহিত্য একাডেমীৰ ফেলোশ্বিপ পাবলৈ সক্ষম হৈছিল, যিটো আছিল এই বঁটা গ্ৰহণ কৰা ভাৰতৰ প্ৰথমজন ব্যক্তি। যদিও তেওঁ 27 বাৰকৈ নোবেল বঁটাৰ বাবে মনোনীত হোৱাৰ পিছতো নোবেল বঁটা পাবলৈ সক্ষম হোৱা নাছিল, কিন্তু 1975 চনত তেখেতক টেম্পলেটন বঁটাৰে সন্মানিত কৰা হৈছিল। আৰু এই টেম্পলেটন বঁটা সাধাৰণতে ধৰ্মৰ নোবেল বঁটা বুলি কোৱা হয়।
কিন্তু এই বঁটাৰ যোগেদি তেওঁ যি ধনৰাশি পাইছিল ইয়াৰ সমস্ত ধন তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ দান হিচাপে আগবঢ়াইছিল আৰু পিছলৈ 1989 চনৰ পৰা অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেখেতৰ নামত ৰাধাকৃষ্ণন স্কলাৰশ্বিপ বুলি এক বৃত্তি ব্যৱস্থাৰ প্ৰচলন কৰে ভাৰতৰ অন্য এজন মহান মনীষী স্বামী বিবেকানন্দৰ দৰ্শন আৰু লিখনিসমূহে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক বাৰুকৈ প্ৰভাৱিত কৰিছিল আৰু স্বামী বিবেকানন্দৰ শিক্ষা আৰু ধৰ্মীয় দিশৰ প্ৰতি থকা আদৰ্শকে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনদেৱে অনুপ্ৰেৰণাৰ ৰূপে গ্ৰহণ কৰিছিল ইয়াৰ উপৰি তেওঁ আৰু যথেষ্ট সংখ্যক সন্মানেৰে সন্মানিত হৈছিল তাইৰ দুটি উল্লেখযোগ্য হ'ল প্ৰতি বছৰে ভাৰতবৰ্ষত যি ৰাষ্ট্ৰীয় শিক্ষক বঁটা দিয়া হয় সেই ৰাষ্ট্ৰীয় শিক্ষক বঁটাক ৰাধাকৃষ্ণন বঁটা বুলিও কোৱা হয় আনহাতে মাদ্ৰাছ IITয়ে তেখেতৰ প্ৰতি সন্মান জনাই প্ৰফেচৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এৱাৰ্ড বুলি এক বঁটাও প্ৰৱৰ্তন কৰি আহিছে আনহাতে এটি বিশেষ কথা উল্লেখ কৰিব লাগিব যে ভাৰতবৰ্ষৰ প্ৰাক্তন ক্ৰিকেটাৰ VVS লক্ষ্মণ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰে বংশধৰ আৰু শেহতীয়াকৈ তেখেতৰ প্ৰতি সন্মান জনাই 1988 চনত ভাৰত চৰকাৰৰ চলচ্চিত্ৰ নিৰ্মাণ বিভাগে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নামেৰে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰোৱায় আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিভিন্ন সময়ত বিদেশৰ পৰা পোৱা বঁটাসমূহ আছিল এনেধৰণৰ যে 1954 চনত মেক্সিকো চৰকাৰে তেওঁক দিছিল অৰ্ডাৰ অফ দ্য এজটেক ইগল সন্মান আৰু সেই 1954 চনতেই তেতিয়াৰ ৱেষ্ট জাৰ্মানী চৰকাৰে দিছিল প'ৰ লে মেৰেট সন্মান যিটো বঁটা দিয়া হয় বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আৰু 1963 চনত ইউনাইটেড কিংডমে দিছিল সন্মানীয় অৰ্ডাৰ অফ মেৰিট সন্মান আৰু একেবাৰে শেষত তেখেতৰ কেইটামান মহান বাণীৰে আজিৰ এই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ তেখেতে কৈছিল শিক্ষা সম্পূৰ্ণ হ'বলৈ হ'লে ই মানৱিক হ'ব লাগিব ই জ্ঞানৰ প্ৰশিক্ষণৰ লগতে হৃদয়ৰ উন্নতি আৰু আত্মাৰ শৃংখলাৰো অন্তৰ্ভুক্ত কৰিব লাগিব আমি শান্তিপূৰ্ণ পৰিৱৰ্তনৰ সমৰ্থক আৰু সংস্কাৰমূলক বিপ্লৱৰ সমৰ্থক হ'ব লাগিব এক সৰু ইতিহাস গঢ়িবলৈ শতাব্দী লাগিব কিন্তু এক পৰম্পৰা গঢ়িবলৈ শতাব্দীৰ ইতিহাস লাগিব Teachers should be the best minds in the country. Books are the means by which we build bridges between cultures.